নমস্কাৰ। ৰতন টাটা ভাৰতীয় মূলৰ এগৰাকী বিখ্যাত উদ্যোগপতি এই দুৰ্গা পূজাৰ দিনতে গুচি গ'ল। ইতিমধ্যে ভাৰতবৰ্ষত নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰত উদ্যোগ জগতত আৰু সকলো প্ৰেক্ষাপটতে ৰতন টাটা প্ৰসংগত বহু কথা আলোচনা হৈ আছে। সকলোৱে দুখত ম্ৰিয়মান হৈছে ৰতন টাটা আৰু নাই। আজি ৰতন টাটা প্ৰসংগত কেইটামান কথা কোৱাৰ এটা ইচ্ছা প্ৰকাশ কৰিছোঁ। শিৰোনামটো দিছোঁ মই ৰতন টাটা আৰু হৃদযন্ত্ৰৰ কথা। মই বন্ধু বান্ধৱীসকলক উদ্যোগ জগতৰ কথা বা ৰতন টাটাৰ অন্যান্য কথাবোৰ মই ক'বলৈ বিচৰা নাই। ইতিমধ্যে এই প্ৰসংগত কেওফালে আলোচনা হৈয়ে আছে, কিন্তু ভাৰতৰ এই বিশেষ উদ্যোগপতিগৰাকীৰ কিছুমান কথা আমি জানিব লাগিব আৰু ভাৰতবাসীয়ে নহয় বিশ্ববাসীয়ে প্ৰতিখন সমাজতে ৰতন টাটাৰ এই বিশেষ কথাখিনি উপলব্ধি কৰিব পাৰিব লাগিব। আমি আজি এটা কথা যদি লক্ষ্য কৰোঁ, ৰতন টাটা নহয় ভাৰতবৰ্ষত বহুত ডাঙৰ ডাঙৰ উদ্যোগপতি আছে, বিভিন্ন ৰাজ্যত আছে, অসমতো আছে উদ্যোগপতি আছে, কিন্তু সকলো উদ্যোগপতিয়ে ৰতন টাটাৰ দ্বাৰা হ'ব নোৱাৰিলে বা হ'ব নোৱাৰে। ইয়াৰ কাৰণবোৰনো কি আচলতে? ইতিমধ্যে এই প্ৰসংগটো সকলোৱে জানে যে ৰতন টাটা এগৰাকী ত্যাগী উদ্যোগপতি আছিল। জীৱনৰ অন্য কথাবোৰত তেখেতে গুৰুত্ব প্ৰদান নকৰি উদ্যোগ জগতত কেনেকৈ আগবাঢ়ি যাব পাৰে, উদ্যোগ জগতত কেনেকৈ অভিলেখ স্থাপন কৰিব পাৰে, এই গোটেইবিলাক কথা লৈ পেলাই এখন বিশেষ আসন দখল কৰিছে। এই উদ্যোগ জগতৰ ক্ষেত্ৰত মই কিছু কথা একেবাৰে নকৈ পোনে পোনে ক'ব খুজিছোঁ মই যে ৰতন টাটা আৰু হৃদযন্ত্ৰৰ কথা। ৰতন টাটাই ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ কাম কৰিলে? ব্যৱসায়িক জগতত তেখেতে কিছুমান অভিলেখ স্থাপন কৰিলে, অনুষ্ঠানৰ জন্ম দিলে, বিদেশতো বিভিন্ন ধৰণৰ কথা প্ৰতিষ্ঠা কৰিলে, তেখেতে গোটেই জীৱন ত্যাগ স্বীকাৰ কৰিলে, মানুহক সহায় কৰিলে। এনেকুৱা ধৰণৰ উদ্যোগপতি হয়তো ভাৰতবৰ্ষত বিচাৰিলে আৰু দুই এজন ওলাব, ইমান মাত্ৰাত নহ'লেও। কিন্তু ৰতন টাটা কিয় বিখ্যাত? এই প্ৰসংগত আমি উপলব্ধি কৰিব পাৰিব লাগিব যে ৰতন টাটাই কামেৰে যিবোৰ আগবাঢ়ি গৈছিল, অৰ্থাৎ মানুহে জীৱনত কাম আৰু কথা এই দুটা মিলাব নোৱাৰে। যিমান ডাঙৰ মানুহ নহওক, যিমান প্ৰভাৱশালী মানুহ নহওক, যে মানুহে কথা আৰু কামৰ মাজত মিলাব নোৱাৰে। কিন্তু আপোনালোকে যদি ৰতন টাটাৰ জীৱনলৈ চায়, তেওঁ কথা আৰু কামৰ মাজত এটা সামঞ্জস্য ৰাখিছে। তেওঁ যি কৈছিল সেইটো কামেৰে কৰি দেখুৱাইছিল, সেইটোহে ডাঙৰ কথা। আমাৰ ভাৰতবৰ্ষত অসমত বিভিন্ন ৰাজ্যত উদ্যোগপতি আছে, তেওঁলোকে হয়তো কামত বহুত অভিলেখ স্থাপন কৰিছে, ছাকচেছ হৈছে, তেওঁলোকৰ ব্যৱসায় বাণিজ্যত ছাকচেছ হৈছে, হয়তো ব্যৱসায় বাণিজ্যৰ মাজেৰে মানুহক বহুত কিবা কিবি দিব পাৰিছে। কিন্তু তেওঁলোকৰ মনত, সেই উদ্যোগপতিসকলৰ মনত এনেকুৱা কথা এটা নাছিল যে যি কৰিলেও সকলো দান কৰিম, কেৱল মানুহৰ কল্যাণৰ স্বাৰ্থতে কাম কিছুমান কৰিম, তেনেকুৱা ধৰণৰ মনোবৃত্তি নাই। উদ্যোগপতি বহুত আছে, তেওঁলোকে ধন সম্পত্তি ঐশ্বৰ্য লৈ এখন বেলেগ জগতত জীয়াই আছে, যিখন জগতৰ সৈতে সাধাৰণ মানুহৰ সম্পৰ্ক একেবাৰে নাই, যিখন জগতৰ পৰা মানুহে বিশেষভাৱে সহায় পাব পৰাৰ কোনো পৰিসৰ নাই। কিন্তু ৰতন টাটাই সেইটো নকৰিলে। সেইকাৰণে ৰতন টাটা ভাৰতবৰ্ষত বিখ্যাত। আৰু মই ক'ব খোজোঁ যে ভাৰতবৰ্ষত যিমানবোৰ উদ্যোগপতি আছে, পৃথিৱীত যিমানবোৰ উদ্যোগপতি আছে, এই উদ্যোগপতিৰ নামত ৰতন টাটাৰ জীৱন ত্যাগ আৰু কৰ্ম এক ধৰণৰ বিদ্ৰোহে হৈছে। কাৰণ ৰতন টাটাই যিখিনি কৰিছে সেইখিনি তেওঁলোকে কৰিব পৰা নাই। তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত বহুত আগুৱাই গৈছে, কিন্তু মানৱ কল্যাণৰ নামত ফৰ হিউমেন ৱেলফেয়াৰ কিবা কৰিব পাৰিছে নেকি? একো কাৰণে তেওঁলোক আছুতীয়া, তেওঁলোকে এখন ডিটাচ ৱৰ্ল্ডত জীয়াই আছে। কিন্তু ৰতন টাটাই সেইটো কৰা নাছিল। তাৰ পাছত ৰতন টাটা এটা বিশেষ কাৰণত বিশেষ, সেইটো হ'ল যে কোনে বাৰু এনেকুৱা এজন অতি বয়োজ্যেষ্ঠ, অতি কনিষ্ঠ ল'ৰা এজনক এটা ডাঙৰ উদ্যোগৰ দায়িত্ব দি যাব পাৰিলে? সেইটোতো অন্যান্য উদ্যোগপতিৰ ক্ষেত্ৰত কেতিয়াও নহয়। এটা সৰু ল'ৰা যি এতিয়াও 30 বছৰ পাৰ কৰা নাই, যি এতিয়াও বিশেষভাৱে অভিজ্ঞতা লাভ কৰা নাই, কিন্তু তেওঁৰ কৰ্মপ্ৰণালীৰ প্ৰসংগত ৰতন টাটাৰ যি অভিজ্ঞতা হৈছিল, তেওঁৰ ওপৰত যিটো বিশ্বাস গঢ়ি উঠিছিল, তাৰ ফালৰ পৰাই ৰতন টাটাই কিয়নো কম্পেনিয়ন সংগী হিচাপে ল'লে, আৰু কিয় ৰতন টাটাৰ এই সংগীজনক শান্তনু নাইডু তেওঁক
এৰি দি গ'ল গোটেই। এই গোটেই কথাবোৰ আচলতে অভিলেখধৰ্মী, মানে যিটো উদ্যোগ জগতত ভাৰতত এইটো এতিয়ালৈকে হোৱা নাই। বহুত উদ্যোগপতিয়ে বহুত কাম কৰি গৈছে, কিন্তু এতিয়ালৈকে হোৱা নাই। সেই ফালৰ পৰা দেখা যায় যে ৰতন টাটা আচলতে আমাৰ সমাজৰ মানৱ সমাজৰ কাৰণে উদ্যোগপতিৰ জগতৰ পৰাই নহয়, এই উদ্যোগৰ জগতৰ পৰাই নহয়, তেখেত এটা সাংঘাতিক ধৰণৰ দৃষ্টান্ত। আৰু তেখেতে যি কৈ গৈছিল, আজি আপোনালোকে যদি লক্ষ্য কৰে যে ৰতন টাটাই উদ্যোগ জগতৰ পৰা গৈ তেওঁ কিছুমান প্ৰবচনধৰ্মী কথা ক'বলৈ শিকিল, প্ৰবচনধৰ্মী কথা ক'বলৈ চেষ্টা কৰিলে। আৰু সেই প্ৰবচনধৰ্মী কথাবোৰ যিটো প্ৰভাৰ্বিয়েল, তেওঁৰ যিটো কোটছ, তেওঁ যিবিলাক প্ৰেৰণাদায়ক কথা কৈ গ'ল, সেইবোৰতো তেওঁ মুখেৰে কোৱা নাই, অকল কামেৰে দেখুৱাইছে। এটা বিশেষ ধৰণৰ লিজেণ্ড হ'বলৈ যে গ'ল উদ্যোগ জগতৰ পৰা, কিন্তু উদ্যোগ জগতৰ পৰা কোনগৰাকী ব্যক্তিয়ে কথা এষাৰ ক'লে সমাজে গ্ৰহণ কৰিব নকৰে, কাৰণ তেওঁলোকৰ অন্যান্য মানুহখিনি যিখিনি উদ্যোগপতি হৈ আছে, তেওঁলোকে কিন্তু সমাজত তেনেকৈ ধৰ্মগ্ৰন্থৰ কথাৰ নিচিনা কথা, মহৎ লোকৰ বাহিনীৰ নিচিনা বাণী দিব পৰাৰ যিটো অভিলেখ, ক্ৰেডিট, সেইটো ৰতন টাটাই অৰ্জন কৰিছে। আৰু ৰতন টাটাই যেতিয়া এষাৰ কথা কয় মটিভেশ্যনেল, সেইষাৰ কথা ৰতন টাটাই কেৱল ক'বলগীয়া কাৰণে কোৱা নাই, জীৱনৰ অভিজ্ঞতাৰ মাজেৰে, তেওঁৰ কৰ্মৰ মাজেৰে সেইটো দেখুৱাই দিছে। সেইকাৰণে ৰতন টাটাক আমি এগৰাকী প্ৰভাৰ্বিয়েল স্পিকাৰ, মানে প্ৰবচনধৰ্মী বক্তা হিচাপেও ক'ব পাৰোঁ। এনেকুৱা ধৰণৰ বিভিন্ন কথা আছে যে ৰতন টাটাৰ আচলতে গোটেই জীৱনৰ যিটো দৃষ্টান্ত, সেইটো ভাৰতবৰ্ষত কোনে ভৱিষ্যতত আগুৱাই লৈ যাব সেইটো এতিয়াই কৈ দিব নোৱাৰি। আৰু হয়তো ৰতন টাটাই যি কনিষ্ঠ ল'ৰাজনৰ হাতত দায়িত্ব এৰি দিছে, যাক বিশ্বাস কৰিছিল, তেওঁ কিমান দূৰ এই গোটেই উদ্যোগটো লৈ যাব পাৰে সেইটো পিছৰ কথা। কিন্তু ৰতন টাটাই এটা কাম বা এটা দায়িত্ব দি গৈছে আৰু তেওঁ এটা অভিলেখ স্থাপন কৰিছে। আজি আপোনালোকক এই লাইভ ভিডিঅ'ত যিটো মই শিৰোনাম দিছোঁ যে ৰতন টাটা আৰু হৃদযন্ত্ৰৰ কথা, এই হৃদযন্ত্ৰৰ কথাটো আচলতে কেনেকুৱা কথাৰ সৈতে জড়িত। সেই কথাটো হৈছে যে ৰতন টাটাই এষাৰ কথা কৈছে, আপোনালোকে সকলোৱে জানে, মানে অদ্ভুত ধৰণৰ এটা প্ৰবচন, অদ্ভুত ধৰণৰ কথা এটা তেওঁ কৈছে, মানে ৰিজনি দিছিল যে মানুহৰ যিটো ছাকচেছ, কৃতকাৰ্যতা, সেইটো তেখেতে মানে ইলেক্ট্ৰনিক কাৰ্ডিঅ'গ্ৰাম যিটো ECG লগত মিলাইছে, মানে জীৱনৰ আপছ এণ্ড ডাউনছ। তেখেতে কৈছে যে আপুনি যদি জীৱনত আপছ এণ্ড ডাউনছত নাথাকে তেনেহ'লে একো উন্নতি লাভ কৰিব নোৱাৰে। মানে তেখেতে ৰিজনিটো দিছে যে ECG, ইলেক্ট্ৰনিক কাৰ্ডিঅ'গ্ৰামত তাত কেনেকুৱা হয়, আমি যেতিয়া সেই ৰিপৰ্টটো প্ৰিণ্ট কৰি নাই তাত দেখোঁ আপ ডাউন আপ ডাউন, কিন্তু সেইটো যেতিয়া লেভেল থাকে, লেভেল থকাটো আচলতে এজন মৃতৰ ব্যক্তিৰহে সেইটো ECG ৰিপৰ্ট হয়। ৰতন টাটাই এইটো ইমান সাংঘাতিক ধৰণৰ এটা এনালজি এটা তেওঁ দি দিলে যে যদি জীৱনটোত কেৱল লেভেলতে থাকি যায় মানুহে, তেতিয়া একো শিকিব নোৱাৰে। সেইকাৰণে ছাকচেছৰ ক্ষেত্ৰত মানুহক আপছ এণ্ড ডাউনছ লাগিব। এইটো কিন্তু ৰতন টাটাই যে প্ৰভাৰ্বিয়েল প্ৰবচনধৰ্মী কথা কৈছে, এইটো তেওঁ নিজৰ জীৱনত নিজে শিকিছে, অভিজ্ঞতা লৈছে। আৰু একতা টাটা গ্ৰুপৰ লগত অনুষ্ঠান গঢ় ল'বলৈ, বিভিন্ন মানুহক তাত নিযুক্তি দিবলৈ, বিভিন্ন মানুহক বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি দিবলৈ, সেইগৰাকী বিশেষ ব্যক্তিৰ যিটো বুদ্ধিদীপ্ত চিন্তা আছিল, এই গোটেই কথাবোৰৰ লগত তেখেতৰ মিল আছে। তেখেতে জীৱনত আপছ ডাউনছত আছিল, জীৱনৰ অন্য কথাবোৰৰ লগত তেখেতৰ কোনো সম্পৰ্কই নাছিল। বৈবাহিক জীৱন প্ৰসংগত ক'ব পাৰি যে তেখেতে এই বিষয়টোত সাংসাৰিক কথাটোত আগবাঢ়িব নিবিচাৰিছিল, কিবা যেন এটা ভয় ভাৱ বুলি ভাবি 4বাৰমান মনত ভাব লৈও তেখেতে সেইটোৰ ফালে নগ'ল। মানে এগৰাকী বিজ্ঞানীৰ নিচিনা কাম কৰিলে যে বিজ্ঞানীসকলে এনেকুৱা ধৰণৰ জগতখন, গাৰ্হস্থ্য জীৱনৰ জগতখন যাব নোখোজে। এই গোটেই কথাৰ পৰাই আমি এটা কথা লক্ষ্য কৰিব পাৰোঁ যে ভাৰতবৰ্ষত ৰতন টাটা আমি কেৱল এগৰাকী উদ্যোগপতি হিচাপেই ভাবি ৰাখিম নেকি, যে উদ্যোগ জগতত তেখেতে এখন বিশেষ স্থান দখল কৰিলে, উদ্যোগ জগত কাৰণে আমি তেখেতক বৌদ্ধিক জগতৰ ফালে আনিব নোৱাৰিম নেকি, উদ্যোগ জগতত থকা কাৰণে তেখেতক আমি অন্যান্য দিশলৈ আনিব নোৱাৰিম নেকি। তেনেকুৱা কথা কেতিয়াও হ'ব নালাগে। আমি ভাৰতবৰ্ষত বুলি নহয়, অসমত বা অন্যান্য ৰাজ্যসমূহত, পৃথিৱীৰ বিভিন্ন স্থানতে ৰতন টাটা ইজ পিয়ৰলি এন এক্সাম্পল, মানে এনেকুৱা এটা দৃষ্টান্ত যিটো যদি
পাছত যদি আমি বিশ্লেষণ কৰোঁ দেখা পাওঁ যে মানুহজনক কেৱল উদ্যোগপতিয়ে হিচাপে পোৱা নাযায়। আমি তেখেতৰ জীৱন আৰু কৰ্মপ্ৰণালী যদি ব্যাখ্যা কৰি চাওঁ তেতিয়া দেখিম যে তেখেতৰ মাল্টিপুল এক্সপাৰ্টাইজ আছিল, তেখেতৰ চিন্তা চৰ্চাৰ মেচুৰিটি আছিল আৰু তেখেতে উদ্যোগ জগতৰ মানুহখিনিক কিছুমান কথা শিকাই থৈ গৈছিল যে উদ্যোগ জগতত বহুত কাম কৰিব পাৰি, উদ্যোগ এটা ইণ্ডাষ্ট্ৰী এটা স্থাপন কৰি মানুহে ধনী হ'ব পাৰে, কিন্তু সেই উদ্যোগ জগতৰ পৰা মানুহক সহায় কৰাৰ যিটো মাল্টিপুল ৱে, যে কেৱল শ্ৰমিক শ্ৰেণীটো জীয়াই থাকিল, একোটা ব্ৰেণ্ড সৃষ্টি হ'ল, মানুহৰ জীৱনটো খুব সুষম হ'বৰ কাৰণে কিছুমান সুবিধা কৰি দিলে, কমফৰ্ট দিলে, টেকন'লজিকেলি বহুত কমফৰ্ট দিলে, তেনেকুৱা কথাই নহয়। ৰতন টাটা তেওঁৰ জীৱনটো আচলতে এটা বিৰাট দৃষ্টান্ত। আপুনি মটিভেশ্যনেল দিশত চাওক আৰু তেখেতৰ ধৈৰ্য চাওক, তেখেতৰ চিন্তা চাওক আৰু তেখেতৰ যিটো ডিচিশ্যন মেকিং মানে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত এই গোটেই কথাটো গুৰুত্বপূৰ্ণ। প্ৰসংগক্ৰমে মই আৰু এটা কথা ক'ব খুজিছোঁ, ৰতন টাটাই আৰু এটা কথা কৈছিল যে মানুহে ৰাইট ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত সেইটো বৰ ঠিক নাপায় তেওঁ। আমিতো গোটেই জীৱন এটা শুদ্ধ সিদ্ধান্ত, ভাল সিদ্ধান্ত এটা লোৱাৰ নামত এটা দৌৰত চলি থাকোঁ আৰু আমি এই যে দৌৰত চলি থাকোঁ তেতিয়া সেই গোটেই কথাখিনিৰ মাজত আমি ৰাইট ডিচিশ্যনটো লোৱাটো এটা ভাবি থাকোঁ, কিন্তু ৰাইট ডিচিশ্যনটো লোৱাটো বেয়া কেতিয়াও হ'ব নোৱাৰে। কিন্তু ৰতন টাটাই সেই ৰাইট ডিচিশ্যনটো ঠিক পোৱা নাছিল। তেওঁ কৈছিল যে আই ৱান্ট টু টেক আ ডিচিশ্যন, মই এটা ডিচিশ্যন ল'ব খুজিছোঁ, বাট আই মেক ইট ৰাইট। সিদ্ধান্তটো লোৱাৰ পাছত তাক শুদ্ধ কৰিবলৈ যোৱা সেইটো এটা আনাদাৰ প্ৰচেছ, অন্য এটা প্ৰচেষ্টা। আজি ৰতন টাটাই শান্তনু নাইডু তেওঁক যে এটা দায়িত্ব দি গ'ল, এইটো এটা সিদ্ধান্ত তেখেতৰ মনৰ। ইয়াৰ পূৰ্ণতাটো কেনেকুৱা হ'ব হয়তো ভৱিষ্যতত ক'ব, কিন্তু তেখেতে এইটো সিদ্ধান্তটো দি এজন বয়োকনিষ্ঠ লোকক আকৌ উদ্যোগপতি হোৱা, আকৌ জীৱনত বহুত কথা শিকাৰ কাৰণে যে এটা পৰিসৰ দি গ'ল, সেইটোৱে তেওঁৰ ৰাইট ডিচিশ্যন লোৱাৰ কাৰণে, ডিচিশ্যন এটাক ৰাইট শুদ্ধ পথলৈ নিয়াৰ কাৰণে আকৌ এটা পদক্ষেপ তেওঁক দি গ'ল নেকি। মানে এই সিদ্ধান্তটো সাধাৰণ সিদ্ধান্ত নহয় যে এজন বয়োকনিষ্ঠ ল'ৰাক এটা ডাঙৰ উদ্যোগৰ যি বহুত ওপৰলৈ গুচি গ'ল তাৰ দায়িত্ব দি গ'ল, যাৰ এতিয়াও জীৱনত অভিজ্ঞতা হোৱাই নাই। কি কাৰণত? এই গোটেই কথাবোৰ আচলতে ইউনিক হয়। মানে ৰতন টাটাৰ যিটো জীৱন প্ৰণালী এইটো আচলতে ইউনিক হয়, খুব অনন্য হয়। তেখেতৰ জীৱনশৈলী আমি কেৱল উদ্যোগপতি হিচাপে বিশ্লেষণ কৰিলে কেতিয়াও নহ'ব, বা তেখেত এজন ভাল উদ্যোগপতি আছিল সেই বুলি ভাৰতবৰ্ষত সকলোৱে হাত চাপৰি বজাই থাকিলেই নহ'ব। আমাৰ সমাজত থকা প্ৰতিজন উদ্যোগপতিয়ে ৰতন টাটা হ'ব পাৰিব লাগিব। মইতো এজন অসমৰ মানুহ হিচাপে ভাবোঁ যে অসমত উদ্যোগপতি আছে কিন্তু ৰতন টাটা নাই। বহুত উদ্যোগপতিয়ে ব্যক্তিগত স্বাৰ্থত বহুত কাম কৰিছে, কিন্তু তেওঁলোকে ৰতন টাটাৰ শাৰীলৈ যাব পৰা নাই। আজি এই লাইভ ভিডিঅ'টোত এটা কথাই কামনা কৰিছোঁ, কোনোবা উদ্যোগপতিয়ে, সৰু সুৰা উদ্যোগপতি হ'লেও মন কৰিব যে যদি উদ্যোগপতি হ'ব বিচাৰিছে তেনেহ'লে ৰতন টাটা হওক, ৰতন টাটাৰ জীৱনাদৰ্শ পালন কৰি চলক আৰু ৰতন টাটাৰ দৰে এটা জীৱন লৈ ইয়াৰ পৰা আঁতৰি যাওক। অন্যথা উদ্যোগপতিয়ে নিজাববীয়াকৈ এখন জগত সৃষ্টি কৰি ল'লে এটা দুৰ্বল শ্ৰেণীৰ সৃষ্টি হ'ব, এটা ক্ষুভিত শ্ৰেণীৰ সৃষ্টি হ'ব আৰু লাহে লাহে আমি সমাজখন বিভাজিত অৱস্থাত পাই যাম। উদ্যোগ জগত, জীৱনশৈলী, মানুহৰ চিন্তা চৰ্চা, বৌদ্ধিক পৰম্পৰা, এই গোটেই কথাবোৰ ৰতন টাটাৰ সৈতে জড়িত বুলি আমি দেখিলোঁ। আমি আজি উপলব্ধি কৰিলোঁ। মই এই ব্যক্তিগতভাৱে এইখিনি কথা উপলব্ধি কৰিছোঁ। আপোনালোকে ভাবি চাব, যদি এই আলোচনাটোৰ পৰা আপোনালোকৰ কিবা লাভ হয়, ৰতন টাটাৰ জীৱনশৈলীৰ ওপৰত এটা পৰীক্ষা কৰি, তেনেহ'লে সেয়াই হওক আমাৰ জীৱনৰ কাম্য। ভিডিঅ'টো শেষ কৰিছোঁ। ৰতন টাটাৰ জীৱনশৈলী, ৰতন টাটাৰ উদ্যোগ জগত, এই জগতৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। মই এজন সাধাৰণ মানুহ, তেনেকুৱা এজন প্ৰভাৱশালী ব্যক্তিৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, উদ্যোগ, ইয়াৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। কিন্তু দূৰৰ পৰাই এইগৰাকী ভাৰতীয় মূলৰ
আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। তেখেতৰ জীৱনটোৱে কিছু কথা চিন্তা কৰিবৰ কাৰণে যে আমাক খোৰাক দিলে আৰু তাক আগুৱাই নিবৰ কাৰণে যে আমাক কিছুমান শক্তি দিলে, তাৰ বাবে তেখেতৰ ওচৰত কৃতজ্ঞ হৈছোঁ। আৰু তেখেতৰ এই জীৱন প্ৰণালীৰ ফালে দৃষ্টি নিক্ষেপ কৰি অন্তত ধূলিকণাসম এজন ব্যক্তি হিচাপে তেখেতৰ এই কথাখিনি প্ৰচাৰ কৰিবলৈ, বিস্তাৰিতভাৱে চলাই নিবলৈ এটা যে সুযোগ পালোঁ, তেখেতৰ জীৱন পৰিক্ৰমাক বিশ্লেষণ কৰিবৰ কাৰণে যে এটা সুযোগ পালোঁ, তাৰ বাবে মই নিজেই ধন্য মানিছোঁ। পুনৰবাৰ ৰতন টাটাৰ জীৱনশৈলীৰ প্ৰসংগত প্ৰণাম জনাই ইমানতে লাইভ ভিডিঅ'টো সামৰিছোঁ।